হাই গাইজ, আজি মই আন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। এইটো ৰেচিপি কিন্তু মোৰ মাৰ আছিলে। আজিকালিতো বিভিন্ন ধৰণৰ ৰেচিপি পোৱা যায়, বিভিন্ন ধৰণৰ ৰেচিপি আছে, কিন্তু মাৰ হাতৰ সকলোৱে মাকৰ হাতৰ খাই ভাল পায় আৰু মাহঁতৰ দিনৰ এইবোৰ ৰেচিপি সঁচাকৈ বহুত ভাল লাগিছিল খাই। সেইকাৰণে মই আজি ভাবিলোঁ মই বনাওঁ আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। এই ৰেচিপিটোত মই লৈছোঁ এয়া তিল, তাৰপিছত এয়া মচুৰ দাইল মই তিয়াই থৈছিলোঁ, এতিয়া উঠাই দিছোঁ। আৰু এইটো হ'ল ৰহৰ দাইল, এইটো হ'ল গাঁৱলীয়া ৰহৰ দাইল, আমাৰ ইয়াত বজাৰত পোৱা যায়। আৰু যদি এইটো পোৱা নাযায় তেতিয়াহ'লে আমাৰ যিটো ৰহৰ দাইল পোৱা যায় সেইটো ইউজ কৰিব পাৰি। আৰু এয়া আলু লৈছোঁ, মই পিচ পিচ কৰি কাটি লৈছোঁ। আচলতে মায়ে বনাইছিল আলুৰ বাকলিৰে। আলুৰ বাকলিৰে এইটো খুব খাবলৈ ভাল লাগে, মানে এতিয়া আলুবোৰ বাকলি ইউজ কৰিবৰ কাৰণে অলপ ভাল নালাগে। আৰু মায়ে যেতিয়া বনাইছিল, মোৰ দেউতাৰো কিটচেন গাৰ্ডেনিঙত খুব চখ, এতিয়াও আছে দেউতাৰ কিটচেন গাৰ্ডেনিং, কিন্তু আগতেও বহুতখিনি খেতি লগাইছিলে। সেইকাৰণে মায়ে ঘৰৰ আলুৰ বাকলিৰে এইটো ৰেচিপি বনাইছিলে। এতিয়া যিহেতু বজাৰৰ আলুবোৰ খাবলৈ বাকলিটো খাবলৈ অলপ ভাল নালাগে, সেইটো কাৰণত মই এতিয়া আলুটোকে লৈছোঁ। আৰু এয়া জলকীয়া আৰু এয়া বন ধনিয়াৰ পাত, এই দাইলকেইটা মই আগতে তিয়াই থৈ পেলাই উঠাই লৈছোঁ। আৰু এতিয়া এইখিনি মই পেষ্ট কৰি ল'ম। ইয়াত মই এটা পিঁয়াজ এইখিনিৰ লগতে পেষ্ট কৰি ল'ম, আৰু জলকীয়াও দুটামান পেষ্ট কৰি ল'ম, আৰু দুটামান কাটি দিম, আৰু পিঁয়াজ আৰু দুটা মই কাটি দিম। ইয়াত প্ৰথমতে মই পেষ্টটো বনাই লওঁ। এয়া মই দাইল, তিল আৰু দুবিধ দাইল, তিলখিনি পিচি লৈছোঁ, লগতে মই পিঁয়াজ এটা আৰু জলকীয়াও পিচি লৈছিলোঁ। আৰু এতিয়া এইখিনিৰ ওপৰত মই দিলোঁ, পিঁয়াজ কাটি দিলোঁ, বন ধনিয়া পাত দিলোঁ আৰু কেঁচা জলকীয়া দিলোঁ, লগতে নিমখ হালধি দিলোঁ। এতিয়া এইখিনি মই মিক্স কৰি ল'ম আৰু বৰকেইটা বনাম। এইটো এটা সহজ বৰৰ ৰেচিপি হয়, আৰু তো বলক এইখিনি বনাওঁ। এয়া মই কেৰাহীত মিঠাতেল লৈছোঁ, আৰু এতিয়া মই বৰকেইটা ভাজিম। এয়া মই বহাই দিছোঁ বৰকেইটা, অকণমান সময় গেছ ফ্লেমটো কমাই দিছোঁ, আৰু এফালে হোৱাৰ পিছত ওলটাই দিম আকৌ। এয়া এটা চাইড হৈ গ'ল, পটককৈ হৈ যায়। এয়া মই এতিয়া ওলটাই দি আছোঁ। এয়া মই ওলটাই দিছোঁ, এটা চাইড হৈ গৈছে আৰু এটা চাইড হ'ব। এয়া নমাব পৰা হৈ গ'ল, মই নমাই দিম। তো ফ্ৰেণ্ডছ, হৈ গ'ল এয়া বৰ। এইটো মোৰ মাৰ বৰৰ ৰেচিপি শ্বেয়াৰ কৰি মোৰ ভাল লাগিল। এইটো আচলতে বেছি টেষ্টি হয় যেতিয়া নেকি আলুৰ বাকলিটো ইউজ কৰা যায়। আলুৰ বাকলি ইউজ কৰিব পৰা হ'ব যেতিয়া নেকি নতুন আলু ওলাব, তেতিয়া ভালকৈ ধুই পেলাই ইউজ কৰিব পৰা যাব। আৰু তেতিয়া আলুৰ বাকলি ইউজ কৰিলে এইটো টেষ্টটো বহুত ধুনীয়া হয়। আৰু তিলটো অকণমান পাৰিলে বেছিকৈ দিলে ভাল লাগিব। মোৰ আজি তিল কম আছিল, সেইকাৰণে মই কমকৈ দিছোঁ বাৰু। যি নহওক, আপোনালোকে এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, আৰু প্লিজ এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানতে, বাই বাই।